ৰক্ষা কৰিছ চি 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 তই ইমান নিজ ইমান নীলাজ বুলি আগে জনা হলে তোৰ হমে যুদ্ধৰ আহ্বান নকৰিলোহেঁতেন তোৰ এতিয়াও যদি কিঞ্চিতমান আত্মসন্মান আছে ওলাই আহ পানীৰ মাজৰ পৰা মোক মিছাকৈ নিন্দা কৰিছা ধৰ্মৰাজ মই পানৰ ভয়ত আত্মগোপন কৰা নাই শৰীৰৰ ক্ষত বিক্ষত হৈ জৰ্জৰিত হোৱাত মই ইয়াত কান্তে জিৰাই লৈছো তুমি উঠি অহা দুৰ্যোধন পাণ্ডৱক পৰাস্ত কৰি নিজৰ ৰাজ্য পুনৰ শাসন কৰাহি মোৰ ভাতৃৰ বন্ধু সকলো তোমালোকৰ হাততেই ধ্বংস হ'ল বিশাল হস্তিনাপুৰ শ্মশানত হ'ল পৰিণত ঘৰে ঘৰে বিধৱাৰ নাৰীৰ কান্দোন ৰাজ্য জুৰি হাহাকাৰ লাগিছে এনেকুৱা শ্মশান ৰাজ্যত বিধৱাৰ ওচৰত ৰাজ্য শাসন কৰিবলৈ মোৰ ইচ্ছা নাই ধৰ্মৰাজ গতিকে তুমি এই ৰাজ্য শাসন কৰা অৰণ্যতে আশ্ৰয় লওঁ বৰ ধাৰ্মিক হলা দুৰ্যোধন মৃত্যুৰ ভয়ত কি পলাপ কৰিছা তুমিৰ কপট পাথাকে দ্ৰৌপদীৰ বস্ত্ৰ হৰণ আৰু অভিমন্যুৰ বধৰ সময়ত তোমাৰ ধৰ্ম ক'ত আছিল সীতানক চমক দেখি জ্ঞান উদয় হোৱাত তুমি লজ্জিত হোৱা বা নোহোৱা কিন্তু আজি মই অত্যন্ত লজ্জিত অত্যন্ত লজ্জিত মোক অকল কৰিয়া দেখি উপহাস কৰিছা ভাতৃৰ বধৰ অগ্নিয়ে দগ্ধ নকৰাহেঁতেন দেখো আলোহেঁতেন দুৰ্যোধনৰ কত পৰাক্ৰম তথাপিতো উৎসখীৰ মোৰ হিমাদ্ৰীৰ দৰে কদাপিতো অৱনত নকৰো মই তোমালোকৰ কাষত কিন্তু বৰ্তমান মই যুদ্ধ কৰিবলৈ সক্ষম তোমালোক কষ্টে কষ্টে সুসজ্জিত আৰু মই হস্তহীন কবচীন অতিকে দুৰ্বল এনে অৱস্থাত কি কথা যুদ্ধ কৰিম তোমালোকৰ কাষত তুমি উঠি অহা দুৰ্যোধন পাণ্ডৱৰ মাজৰ পৰা যিকোনো এজনক বাছি যুদ্ধ কৰা বেশ জয় হোক বিমল লগত মই কৰিম খবৰ দিয়া দিয়া বিলকে নামক পচন্দ কথা দেখুৱা মোৰ কত পৰাক্ৰম দুৰ্যোধন যুক্তি তৰ্কৰ নাই প্ৰয়োজন বধাই বধাই কৰা লিংগ লাগি হে পদ ভরে দেখু